লাউয়ের আগা খাইলাম ডগা গো খাইলাম আগা খাইলাম গো লাউয়ের আগা খাইলাম ডগা গো খাইলাম লাউ দিয়া বানাইলাম ডুগডুগি হায় রে লাউ দিয়া বানাইলাম ডুগডুগি সাদের লাউ বানাইলাম মোরে বৈরাগী সাদের লাউ বানাইলাম মোরে বৈৰাগী মই দাস বাবুৰ বাগানত লাউৰ আগ কাটি আছোঁ ইমান ধুনীয়াকৈ লাউৰ গছবিলাক লগাইছে আগবিলাক লহপহকৈ বাঢ়ি আহিছে আৰু এয়া চাওক অমিতা আৰু কিবা কিবি গছ লগাইছে ধুনীয়া লাগিছে তো পিছত দেখাম মই আপোনালোকক আজিতো মই লাউৰ আগ খাম আৰু চাই থাকিব দেই ভিডিঅ'টো নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেল বিকাশ ক্ৰিয়েটিভিটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ তো বলক আমি ৰেচিপিটো আৰম্ভ কৰোঁ মোৰ কলা কেৰাহীত সৰিয়হ তেল ঢালি দিছোঁ তেলখিনি গৰম হ'ল এতিয়া মই ইয়াতে শুকান জলকীয়া দি দিছোঁ এতিয়া পিঁয়াজ দিলোঁ আপোনালোকে কেঁচা জলকীয়া দিব পাৰে মোৰ কেঁচা জলকীয়া নথকাৰ বাবে মই এনেদৰে দিলোঁ এতিয়া মই শাকখিনি দি আছোঁ মোৰ চাইছোঁ দেখোন মোৰ টিকলা চাই কেৰাহীটোত মোৰ গোটেই শাকখিনি নধৰিলে তথাপিও দিবলৈ চেষ্টা কৰি আছোঁ হেঁচি দি আছোঁ অকণমান পিছত চাব এক কেৰাহী শাক এতিয়া অকণমানি হৈ যাব নিমখ দিয়াৰ পিছতে মই এতিয়া উলট পালট কৰিব চেষ্টা কৰি আছোঁ ভালদৰে পৰা নাই এতিয়া হাফ চামুচ নিমখ দি দিলোঁ শাকত বেছিকৈ নিমখ নিদিব কাৰণ পটককৈ নিমখটো বেছি হৈ যায় কাৰণ শাকটো এনে বহুত দেখে তাৰপিছতে নিমখ দিয়াৰ পিছতে অলপমান হৈ যায় সেইকাৰণে নিমখটো কমকৈ দিব পাৰিলে এতিয়া আমি ঢাকনি দি দিলোঁ সিজিবৰ বাবে ইয়াৰ পৰা লাউ শাক কলেষ্ট্ৰল আৰু ফেটমুক্ত হোৱাৰ বাবে আমাৰ ওজন কমোৱাত সহায় কৰে যদিহে আপোনাৰ ওজন কমাব খুজিছে তেতিয়াহ'লে লাউ শাক খাওক এতিয়া আমি ইয়াতে অলপমান কেঁচা সৰিয়হ তেল দিলোঁ তাৰপিছতেই নহৰু দিলোঁ এতিয়া আমি সেইখিনি ভালদৰে ভাজিব লাগিব লাউ শাকত উচ্চ মাত্ৰাত ভিটামিন চি পোৱা যায় আৰু কষ্ঠকাঠিন্য দূৰ কৰে পাইলছ প্ৰতিৰোধ কৰাত সহায় কৰে লাউ শাকত ইমানেই ভিটামিন ইমানেই গুণ আছে যে কৈ শেষ কৰিব নোৱাৰোঁ মই বহুতে গুণ আছে এতিয়া আমি এইখিনি অকণমান পানী দিছোঁ পানী দি আকৌ ঢাকনি মাৰি দিম সিজিবৰ বাবে বেছি সময় ৰাখিব নালাগে তাৰপিছতে মই ঢাকনি গুচাই জিৰা গুড়ি দিছোঁ এইখিনি এতিয়া ভালদৰে ইয়াতে মিলাই ল'ম এতিয়া মই দি দিম সৰিয়হ দিয়াৰ পিছতে আকৌ ভালদৰে মিলাম গোটেইখিনি এতিয়া মই ঘৰতে প্ৰস্তুত কৰা খাৰ দি দিছোঁ আচলতে খাৰ দিব পাৰে নিদিব পাৰে কোনো কথা নাই মই অকণমান বেলেগ ধৰণে বনাব খুজিলোঁ বাবে আৰু খাৰটো দিলে কি ঠাৰিবিলাক একেবাৰে কোমল হৈ যায় আৰু খায়ো ভাল লাগে এই শাকবিধে দেহৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু মূৰ ঠাণ্ডা ৰাখে ইমান গৰম দিনত তেতিয়াহ'লে বন্ধুসকল এই শাকবিধ খাওক আৰু দেহ মন মূৰ ঠাণ্ডা ৰাখক